নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে আপোনালোক। আজি মই ভাতকেৰেলাৰ পুৰৰ ৰেচিপি এটা লৈ আহিছোঁ। জানেই চাগে বহুতে, কিন্তু মই বনাইছিলোঁ, তাকে ভাবিলোঁ কেনেকৈনো বনাইছিলোঁ দেখুৱাওঁচোন আপোনালোকক। প্ৰথমেই মই ভাতকেৰেলা দুটা কাটি দুফাল দুফালকৈ কেৰাহীত 7 মিনিটমানৰ কাৰণে বইল কৰি লৈছোঁ। তাৰপাছত মই এটা বইল আলু, পিঁয়াজ অলপ সৰু সৰুকৈ কাটি লৈছোঁ আৰু নহৰু কেইফুটামান কাটি লৈছোঁ। তাৰপাছত কেৰাহীত তেল দি গৰম হোৱাৰ পাছত তাত জিৰা ফুৰালোঁ আৰু পিঁয়াজ নহৰুখিনি দি দিলোঁ। দি সেইখিনি মই অলপ টাইম ভাজি তাত নিমখ আৰু হালধি সোৱাদ অনুযায়ী দিছোঁ, অকণমান দিছোঁ, যিহেতু মই দুটা ভাতকেৰেলাৰ পুৰহে বনাইছোঁ। আৰু সেইখিনি দিলোঁ, দি অকণমান গৰম মছলা দিছোঁ। দিয়াৰ পাছত সেইখিনি লৰাই অকণমান 1 মিনিটমান ভাজি তাত মই আলুখিনি দি দিলোঁ। সেই আলুখিনিও সেই একেদৰে অকণমান সময় ভাজি ল'লোঁ, মছলাখিনি ধুনীয়া ধৰণে মিহলি হোৱাকৈ। তাৰপাছত সেইখিনি নমাই ল'লোঁ আৰু ভাতকেৰেলা যি বইল কৰা ভাতকেৰেলাকেইটা মাজৰ গুটিখিনি এৰুৱাই ল'লোঁ। অতি সাৱধানে এৰুৱাব লাগে, নহ'লে ভাতকেৰেলাটো ফাটি যোৱাৰ চান্স থাকে, সেই অতি সাৱধানে কৰিব লাগে। তাৰপিছত সেয়া মাজৰ গুটিখিনি এৰুৱাই ল'লোঁ আৰু মাজৰ যিখিনি পুৰ দিবৰ কাৰণে ৰেডি কৰিছিলোঁ মছলা, সেইখিনি মই তাত এনেধৰণে সুমুৱাই গ'লোঁ। নোখোৱাসকলে বনাই খাবচোন, খুব ভাল হয় খাবলৈ। এনেদৰে ধুনীয়াকৈ গোটেই মছলাখিনি সুমুৱাই ল'লোঁ মই। তাৰপাছত এটা বাতিত মই বেচন ল'লোঁ, হিচাপত আৰু 4ফাল ভাতকেৰেলা ভাজিবলৈ যিমানকণ লাগে সিমানকণ মই ল'লোঁ বেচন। তাৰপাছত তাত মই সোৱাদ অনুযায়ী নিমখ অকণমান দিলোঁ আৰু হালধি দিলোঁ অকণমান। দিয়াৰ পিছত মই তাত পানী দি সেইখিনি ভালদৰে গুলি ল'লোঁ, ঠাণ্ডা পানী দি। তাৰপিছত এখন কেৰাহীত সেয়া তেল গৰম হ'বলৈ দিলোঁ গেছত, আৰু এফালে মই ভাতকেৰেলা পুৰকেইটা বেচনত এনেধৰণে লেটিয়াই গৰম তেলত দি গ'লোঁ। আৰু গৰম তেলত দিওঁতে গেছটো চিমত দি দিব লাগে, কমাই দিব লাগে গেছটো, নহ'লে এনেই ৰঙা হৈ যাব, ভিতৰৰ ফালে ভালধৰণে নহ'বগৈ। সেইটো কাৰণে গেছটো কমাই দিছোঁ মই যেতিয়া ভাতকেৰেলাখিনি তাত দিছোঁ। তাৰপিছত হৈ গ'ল ইয়াৰ ৰঙাকৈ ফ্ৰাই কৰি দিলোঁ আৰু হৈ গ'ল ইয়াৰ ভাতকেৰেলা পুৰ। খুব টেষ্টি হয় খাবলৈ, এনেধৰণে এদিন খাই চাবচোন। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু নতুনসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।